কম ধন্দা চৌকা জ্বলন আমাৰ এজন ফ্ৰেণ্ড লাষ্ট টাইমত আহি গৈছে সি তাৰ মানে অফিচ আছিলে আজি তথাপিও বেচেৰা নাহে সি কিন্তু আজি নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টো ধামাকাদাৰ হ'ব গৈ আছে আৰু কিয় ধামাকা হ'ব গৈ আছে চাই গৈ ভিডিঅ'টো শেষলৈ আৰু এইফালে আমাৰ হৈ আছে গাড়ী ৰেডি বস্তু মানে গাড়ীত নধৰে এই জোৰ জবৰদস্তি কৰি সোমাই দিছোঁ আৰু ধৰাব লাগিব কিবাকে আৰু এই আমি গাড়ীত উঠি বহিলোঁ আৰু আছে কেইজনমান আৰু বজাৰত আছে অলপ কৰিব গৈ আছোঁ ভিডিঅ'টো চাই থাকিব আমি পিকনিক প্লেচ গৈয়ে পোৱা নাই বজাৰ হোৱাই নাই আমাৰ কিন্তু খোৱা ষ্টাৰ্ট হৈ গৈছে এইফালে ভোক লাগছে বোলে চাহ খাই আছে আৰু মই খাই আছোঁ কণী এই আমাৰ টিকলিও খাই আছে কণী খাই দি দিয়া মা খাই দি দিয়া খাই সোনকালে দি খামৰেঙা বিল আৰু বিচাৰি বিচাৰি এই ঠাইখিনি পাইছোঁ এতিয়া বৰ্তমান চাফা কৰি আছে তাৰপিছত লাহে লাহে ৰন্ধা বঢ়া আৰম্ভ কৰিম আৰু অকণমান দেৰি হৈ গ'ল আমাৰ বস্তু বাহানিবোৰ গাড়ীত বান্ধোতে বহুত সময় গৈছে আৰু অকণমান বজাৰ কৰিব আছিলে লাহে লাহে কৰিম আৰু এয়া আমাৰ লগৰজনী মানে তাই বেলেগ গাড়ীত আহিলে তাই অলপ দূৰত থাকেতো আৰু আহি পাইছে এতিয়া এয়া আমাৰ হৈ আছে এতিয়া কি কম ধন্দা চৌকা জ্বলন ঘৰকে উঠি পৰছি নেকি এই আমাৰ খুৰী এতিয়া বনাই আছে চাহ কি চাহ বনাইছে লাল চাহ না গাখীৰ চাহ লাল চাহ আৰু এইফালে আমাৰ এইবিলাক যোগাৰ একো কৰাই নাই কিন্তু এতিয়ালৈকে এইফালে আমাৰ বহা ঠাই এইফালে আমাৰ বাবা কৃষ্ণ কি কৰছ তুমি আমাৰ কৃষ্ণ চৌকা খান্দি আছে চৌকা দে 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 ভালকে খান্দি দেই আৰু এইফালে আমাৰ বাইদেউসকলে চব্জি কাটি আছে মই কিন্তু একো কৰা নাই মই বহি আছোঁ মই নাকাটো আজি চব্জি মই একো নকৰোঁ আৰাম এইফালে কৰি আছে এইয়া মই বহি আছোঁ ফোনতো লৈ ফালে আমাৰ বাচ্চা পাৰ্টি পুৰা খেলি কেনেকুৱা হয় নাজানো বনাই আছোঁ লাহে লাহেকৈ খাই দিম আৰু লাহে আৰু এই দুটা হ'ল আমাৰ পিকনিকৰ আজি বেষ্ট ৰান্ধনি দুইটাই বহুত লাগি দিছে আৰু এই আমাৰ দাদাইটো পূৰা বহুত কৰিছে একদম মিউজিকৰ পৰাই গাড়ী ঠিক কৰাৰ পৰাই এইফালে আমাৰ ভিনদৈ খাই আছে বাইদেউ বনাই আছে আৰু খুৰী পূৰা নাচি আছে খুৰী পূৰা এনজয় কৰিছে কিন্তু আৰু এইফালে আমাৰ এটা টিকলা শুই আছে তাৰপিছত এইফালে বাকীকেইটা খেলি আছে ইহঁতে কি যে কৈ ৰান্ধি আছে ইহঁতেহে জানে আৰু দেই অকণমান এইকেইটা দৌৰি আহিছে অকণমানে বেবীটোক দেখা পায় মোক টানি আনিছে লগতে গৰুৰ পোৱালিটোক ল'ব লাগে মাকে হিংকাই দিলে চেচ মাকে মাৰিব মা আমাৰ এজন ফ্ৰেণ্ড লাষ্ট টাইমত আহি গৈছে
আহিছে সি তাৰ মানে অফিচ আছিলে আজি তথাপিও বেচেৰা নাহে সি কিন্তু আজি মানে উপায় নাই সি থাকিব পৰা নাই আমি আহিছোঁ কাৰণে লাষ্ট টাইমত হ'লেও আহি ওলাইছে সি বহুত ভাল লাগিল থেংক ইউ ছ' মাছ বহুত ভাল লাগিল আমি স্কুলৰে ফ্ৰেণ্ড হয় ক্লাছ 4ৰ পৰা পঢ়া ফ্ৰেণ্ড আজিলৈকে পুৰা বণ্ডিঙত আছোঁ কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো চেনাই মৰমে বোৱালো চাহৰে লগতে চেনাই কিবা মিলাই খুৱালো আমাৰ এয়া দাদাই বাচন ধুই আছে আমাৰ খাই লৈছে দাদাই অকলে অকলে কৰি আছে আমাক পুৰা মানে আজি ৰেষ্ট দিছে আৰু আমাৰ খাই লৈ চেছ পিকনিক চেছ আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই বাই